নমস্কাৰ সমাকি ৰাইজ কি খবৰ কৰে আগৰ সকলো ভালে আছে আৰু লগত আপোনাক এটা ক'বলৈ লৈছো যে কি এনিটাইম বৰষুণ গৰম এনিটাইম বৰষুণ গৰম কৰোতে কেছটো কি হৈছে বেমাৰ বহুত বাঢ়ি গৈ আছে বৰ্তমান সিচুৱেচন বহুত তেনেকুৱা তো হৈছে টেকাছ আমি কি বেমাৰলৈ বাৰে ভিডিও বনাই আছে ভিডিও আসলে ফোনৰে থাকে কিন্তু বেমাৰ বৰ্তমান সিচুৱেচন সঁচাই বহুত বেয়া গতি আছে সঁচা কৈছো ঘৰত থাকি না ঘৰত আছো না এনেকুৱা গা বেয়া হৈ গৈছে ন উইদাউট ৰিজন ভাত গুলো গা বেয়া কিবা খালেও ভাল নালাগে কিবা উল্টা পুল্টা মানে সিচুৱেচন বৰ্তমান এনেকুৱা আৰু মানে গা ইমানে বেয়া বৰ্তমান সিচুৱেচন বৰষুণ দিছে ৰ'দ দিছে ন সো এসব মানে কি হৈছে গৰম ঠাণ্ডা আপস এণ্ড ডাউন হোৱাৰ কাৰণে বেমাৰবিলাক ঘটি আছে সেইটোৱে কথা এতিয়া বাকি বেমাৰখিনি কথাটো কৈ থাকিলেতো ভিডিঅ'ৰ প্ৰশ্ন হ'ব হিচাপত আজি যোনটো ফোনৰ বিষয়ে লৈ আছে এই বিষয়ে আজি আগবাঢ়াই ভাল সেইটোৱে কথা যোনটো বিষয়ে আজি ভিডিঅ'টো জানিছো Samsung F55 5G বিষয়ে ফোনটো বিষয়ে সকলো স্পেচিফিকেশনছ কম ভিডিঅ'লৈকে চাই যাওক প্লাস আপোনাৰ কিমান ৰেট হয় কেনেকুৱা কি ফোনটো হয় সকলো কথা কম প্ৰচেছৰ ইজ ভেৰি গুড অৰ নট বেড সকলো জানিব এই ভিডিঅ'ত সো ভিডিঅ' আমি আৰম্ভ কৰোঁ আপোনাৰ চাইটেক আছে মহল আঞ্জন যদি কাশ্যপ সো বলো ভিডিঅ'টো আৰম্ভ কৰোঁ সো অসমীয়া গেৰেজ ভিডিঅ' আমি আৰম্ভ কৰোঁ 6.7 ইঞ্চৰ Super AMOLED display Super AMOLED Super sorry गलती से मिस्टेक Super AMOLED display है plus आपल्याकडे 120 Hz refresh rate মানে স্ক্ৰিনৰ ক্ষেত্ৰত ক'ব গ'লে একো কোৱেশ্চন নাই পাৰফেক্ট চলিব ঠিক আছে নেক্সট আপোনালোকৰ কেমেৰা দেখাব তিনটা আপোনাৰ 50 MP কেমেৰা সেকেন্ড আল্ট্ৰা ওয়াইড এংগল লেন্স আৰু সেকেন্ড 2 MP মাইক্ৰো কেমেৰা যোনটো ক'ব গ'লে মজা ঠিক আছে 4K 30 fps ভিডিও ৰেকৰ্ডিং কৰিব পাৰিব যোনটো ক'ব গ'লে পাৰফেক্ট আছে আৰু আপোনাৰ কেমেৰা পাৰফৰমেন্স ইজ ভেৰি গুড ওকে Next আপোনাৰ front camera 50 MP front wide angle lens of 50 MP 4K 30 fps video recording আপোনালোকৰ আছে performance আপোনাৰ ভাল হ'ব camera because ইয়াত যোনখিনি ফাংচন আছে ন ইয়াৰ camera যোনটো আপোনাৰ graphics extra Samsung এ যোনটো লৈছে excellent performance পালে বছৰ ক'ব গ'লে একো প্ৰবলেম ইয়াত নাই so ইয়াত যোনটো 30 fps যোনটো video recording আছে front camera সেইটো ক'ব গ'লে আপোনাৰ perfect আপোনালোকৰ যোনটো extra scenery আপোনালোকৰ যোনটো background বা blur plus আপোনাৰ everything আপোনাক equality আৰু proof কৰি আমাৰ ভিডিওটো দেখাই দিব সো এই কথা নেক্সট আপোনাৰ বেটাৰী আপোনাৰ 5000 mAh বেটাৰী যোনটো ক'ব পাৰফেক্ট এ লং লাস্টিং ক'ব গ'লে 45 ওয়াটৰ এটা ফাস্ট চাৰ্জিং দিছে যোনটো ক'ব গ'লে আপোনাৰ 5000 mAh বেটাৰী 0 to 100 ক'ব গ'লে 45 মিনিটছ লাগি যাব 45 মিনিটছ লাগি যাব তেতিয়া আপোনাৰ ক'ব গ'লে এইটো চাৰ কমপ্লিট চাৰ্জ হৈ যাব সো এই কথা কালাৰ আপোনালোকৰ যোনটো অৰেঞ্জ কালাৰ হয় আৰু আপোনাৰ প্ৰচেছৰ যোনটো Qualcomm Snapdragon 7 Gen 1 প্ৰচেছৰ যোনটো ক'ব গ'লে 8GB RAM আৰু 8GB RAM আছে যোনটো ক'ব গ'লে পাৰফেক্ট মজা আৰু গেমিং পাৰফৰমেন্স আপোনালোকৰ বহুত তাগৰা হ'ব Snapdragon 7 no Gen 1 সো হিচাপত পাৰফৰমেন্স হ'লে ভাল হ'ব বেয়া নাপায় আৰু যদি ৰেড আছে ৰেডটো ক'ব গ'লে এটা এক্সাইটিং ৰেড বুলি কোৱা যায় কালাৰ আপোনাৰ ব্লেক আৰু অৰেঞ্জটো ক'ব গ'লে বেছি ভাল লাগিছে আৰু ইয়াৰ যোনটো প্ৰাইসটো হয় প্ৰাইসটো মই আপোনাক কৈ আছো F55 Samsung F55 প্ৰাইস F55 ইটস এ প্ৰাইস ক'ব গ'লে এই পেজটো বহুত এটা কিছুমান Samsung ষ্ট'ৰ আপোনাৰ 27 ত আৰু Flipkart ত 27 একো ডিফাৰেন্স নাই আৰু ষ্টৰেজ আপোনালোকৰ কথা আছে 128 to 27000 আৰু 256GB 33000 তো তেনেকুৱা আৰু ৰিফাৰবিশড এটা কি যোনটো ফোন যোনে ইউজ কৰা ফোন বিলাক আকৌ ৰি ইউজ কৰি বনোৱা হয় হেটো আপোনাৰ 25000 বুলি এপ্ৰক্স বুলি এটা প্ৰিডিক্ট কৰা হৈছে হেটো কথা বাকি ফোনটো ক'ব গ'লে এভাৰেজ ক'ব গ'লে ভালে আছে আৰু Samsung ফোন অফ কোৰ্স ভালে হ'ব আৰু কেমেৰা ক'ব গ'লে Samsung কম্পিটিশনৰ ক্ষেত্ৰটো ক'ব গ'লে অলৱেজ বেষ্টে থাকে সো হিচাপত মোৰ ক'বলৈ ইয়াত একো নাই এখিনি আছিল ক'বলৈ বাকি আপোনাৰ ভিডিওটো কেনেকুৱা লাগিল মোক জনাব আৰু লগত মোক কমেন্টত জনাব ভিডিওটোত কি ভুল আছিল প্লাস আপোনাৰ ডিটেইলছ যদি কিবা পাহৰিছো ক'বলৈ মোক জনাই দিব ঠিক আছে সো লগ পাম নেক্সট ভিডিও এই প্ৰতিষ্ঠিত টাটা বাই বাই জয় অসম শুভৰাত্ৰি